নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কালিলৈ RCCC VIVA আৰম্ভ হ'ব 13 তাৰিখৰ পৰা। কালিলৈ পৰা VIVA আৰম্ভ হ'ব। কালিলৈ কেইবাখনো ডিষ্ট্ৰিক্টৰ VIVA আছে। তো VIVAৰ কেইটামান গুৰুত্বপূৰ্ণ কথা বহুতে সুধি আছিলে, সেইকাৰণে সেই কথাকেইটা মই ইয়াতে কৈ দিওঁ বুলি ভাবিছোঁ। চাওক, ৰিটেনত আপোনালোকে যিমান মাৰ্ক পাইছিলে, ৰিটেনৰ লগত VIVAৰ মাৰ্কটো এড আপ হ'ব আৰু আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন প্ৰিপেয়াৰ কৰা হ'ব। তো ৰিটেনত কিমানখিনি আছিলে আপোনালোকে জানে। চ' VIVAত আপোনালোকৰ 10 মাৰ্কছ থাকিব। চ' ভালকৈ VIVA দিব। আৰু বহুতে সুধিছে যে কম্পিউটাৰৰ মানে প্ৰশ্ন আহিব নেকি, কম্পিউটাৰ টাইপ কৰিব দিব নেকি। নাই, তেনেকুৱা ধৰণৰ কোনো খবৰ আমাৰ হাতত নাই। কম্পিউটাৰ টাইপিঙৰ কথাটোতো তাত আহিব নালাগে, কাৰণ সেইটো নায়েই। এইটো আপোনালোকৰ VIVAহে ল'ব, অনলাইন মোডত আপোনালোকৰ VIVA ল'ব। তো আপোনালোকৰ ভিডিঅ' কনফাৰেন্সৰ থ্ৰু দি আপোনাক প্ৰশ্ন কেইটামান সুধিব, আপোনালোকে তাৰ আনচাৰ দিব লাগিব থ্ৰু ভিডিঅ' মোডতে। আপোনালোকে টাইপিঙৰ কথা বা কম্পিউটাৰ ৰিলেটেড আপোনালোকক প্ৰশ্নহে সুধিব পাৰে। অ'কে, আপোনালোকে ৱৰ্ড এক্সেল তেনেকুৱাৰ ওপৰত তেওঁলোকে সুধিব পাৰে, যিহেতু মণ্ডলৰ কম্পিউটাৰৰ লগত বহুতো মানে উত্তৰ কাম থাকে। কিন্তু টাইপিং তেনেকুৱা বস্তুবিলাক দিব নালাগে, কিয়নো সেইবিলাক নায়েই। VIVAহে হ'ব আপোনালোকৰ, সেইবিলাক টেনশ্যন ল'ব নালাগে। চ' ভালদৰে আপোনালোকে নিজৰ বস্তুখিনি লৈ যাব, DC অফিচত আপোনালোকে যাব, গৈ পেলাই আপোনালোকে ভালদৰে পৰীক্ষা খালি এপিয়াৰ কৰিব। 10 মাৰ্কৰ সেইকাৰণে বৰ বিশেষ ইমান বেছি প্ৰশ্ন সুধিব নালাগে মোৰ হিচাপত। চ' আশা কৰিছোঁ আপোনালোকৰ আনচাৰখিনি চাগে পালে। যদি পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগৰখিনিৰ লগতো, যোনে পৰীক্ষা দিবগৈ, হয়তো তেওঁলোকে চাই পেলাই উপকৃত হ'ব পাৰে। চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানে শ্বৰ্ট আছিলে। খালি এইকেইটা কথাৰ আনচাৰ দিবলৈ আহিছিলোঁ। কালি আপোনালোকক কি প্ৰশ্ন সোধে আপোনালোকে কমেণ্ট ছেকশ্যনত আহি প্লিজ কালি জনাব, যাতে বেলেগৰো অলপ লাভ হয়। তো ধন্যবাদ। ভিডিঅ'টো ইমানেই আছিলে। আকৌ নতুন ভিডিঅ'তে লগ পাম।